Hello guys, welcome back. মই আছো আপোনালোকৰ লগত কংকনা বৰদলৈ আৰু আপোনালোকে চাই আছে এডু টক আসাম ইউটিউব চেনেল। সো আজি আমি কথা পাতিম ষ্টেনোগ্ৰাফি কোৰ্সৰ বিষয়ে। যিসকলে গম নাপায় যে ষ্টেনোগ্ৰাফি কি হয়, ষ্টেনোগ্ৰাফি হৈছে এটা লিখিত প্ৰক্ৰিয়া য'ত আমি ৱৰ্ডৰ সলনি চিম্বল ইউজ কৰোঁ। আৰু আজি এই ভিডিঅ'টোত আমি কথা পাতিম যে আপুনি কিদৰে এজন ষ্টেনোগ্ৰাফাৰ হ'ব পাৰিব, লগতে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব, প্লাছ কোৰ্স ডিউৰেশ্যন কিমান হয়, আৰু ষ্টেনোগ্ৰাফাৰ এই কোৰ্সটো কৰাৰ পিছত আপোনালোকে ক'ত এপ্লাই কৰিব পাৰিব। আৰু শেষত কথা পাতিম যে গুৱাহাটীৰ লগতে অসমৰ ক'ত আপোনালোকে ষ্টেনোগ্ৰাফিৰ এই কোৰ্সটো কৰিব পাৰিব। গতিকে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব, সেইবাবে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু লগতে যদি আপুনি প্ৰথমবাৰৰ বাবে চেনেলটোত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে এই ধৰণৰ মই যেতিয়া আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ আহোঁ আপোনালোকে চাব পাৰে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেনোগ্ৰাফি বা শৰ্ট হেণ্ড কি হয়? আমাক যেতিয়া এটা ডাঙৰ পেৰাগ্ৰাফ লিখিব দিয়া হয়, আমি এজ ইট ইজ যি ধৰণে এই পেৰাগ্ৰাফটোত থাকে সেই ৱৰ্ডখিনি আমি লিখোঁ বা টুকি পেলাই লওঁ। কিন্তু যদি আমি এখন মিটিঙলৈ গৈছোঁ য'ত আমাৰ হাতত টাইম কম থাকে, লগতে যদি সেই মিটিংখনত আমাক কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ ইউজ কৰিবলৈ দিয়া নহয়, সেই লং ডিউৰেশ্যনৰ এখন মিটিঙত যিখিনি লেকচাৰ দিয়ে সেই গোটেইখিনি লিখা পচিবল নহয়। আৰু তেতিয়াই ৱৰ্ডৰ সলনি কিছুমান চিম্বল ইউজ কৰা হয়, যাক আমি ষ্টেনোগ্ৰাফি বুলি কওঁ। আৰু আপোনালোকে স্ক্ৰীণত যিখিনি দেখিব পাইছে চিম্বল, এইখিনি হৈছে ষ্টেনোগ্ৰাফি। চ' ষ্টেনোগ্ৰাফি কোৰ্চৰ ডিউৰেশ্যন হৈছে 6 months to 1 year। আৰু ইয়াত আপোনাৰ মেইন এছপেক্ট হ'ব টাইপিং স্পীড, লগতে আপুনি কিমান ইফেক্টিভ ৱেত টাইপ কৰিব পাৰে তাৰ ওপৰত মেইন ফ'কাছ কৰা হয়। লগতে আপোনালোকে ষ্টেনোগ্ৰাফি কোৰ্চটো কৰাৰ পিছত লগে লগে ষ্টেনোগ্ৰাফাৰ পষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। এবাউট কোৱালিফিকেশ্যন, মিনিমাম কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড হয় 10+2 ফ্ৰম ৰেকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি। SSC ষ্টেনোগ্ৰাফাৰ এক্সামৰ বাবেও আপোনালোকক অকল 10+2 লাগে। যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে তেতিয়াও আপোনালোকে এই কোৰ্চটো কৰিব পাৰিব। এনেকুৱা নহয় যে গ্ৰেজুৱেশ্যন কৰাৰ পিছত আপোনালোকে কৰিব নোৱাৰিব বা গ্ৰেজুৱেশ্যন কৰিলেহে ষ্টেনোগ্ৰাফি কোৰ্চ কৰিব পাৰিব, তেনেকুৱা একো ৰেষ্ট্ৰিকশ্যন নাই। 10+2 কৰিব পাৰিব বা গ্ৰেজুৱেশ্যন কৰাৰ পিছতো আপোনালোকে এই কোৰ্চটো কৰিব পাৰিব। ষ্টেনোগ্ৰাফি কোৰ্চ কৰাৰ পিছত আপোনালোকে ক'ত এপ্লাই কৰিব পাৰিব? ষ্টেনোগ্ৰাফি কোৰ্চ কৰাৰ পিছত আপোনালোকে বহুতো চৰকাৰী বিভাগত এপ্লাই কৰিব পাৰিব। প্ৰথমটো হৈছে SSC অৰ্থাৎ ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ, যিখিনি এভৰি ইয়াৰ এক্সাম কণ্ডাক্ট কৰে। তাত মিনিষ্ট্ৰী ৰিলেটেড যিখিনি আণ্ডাৰ ডিপাৰ্টমেণ্ট থাকে সেই ডিপাৰ্টমেণ্টসমূহৰ ষ্টেনোগ্ৰাফাৰ পষ্টৰ বাবে বহুতো ভেকেঞ্চি ওলায়, তাত আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত পাৰ্লিয়ামেণ্টৰ যিখিনি ৰাজ্যসভা আৰু লোকসভাৰ ষ্টেনোগ্ৰাফাৰ যিখিনি ভেকেঞ্চি ওলায় তাত এপ্লাই কৰিব পাৰিব। তাৰপিছত সুপ্ৰিম কোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্ট বা হাই কোৰ্ট, ইয়াত সকলোতে ষ্টেনোগ্ৰাফাৰৰ বাবে ভেকেঞ্চি ওলায়, তাত এপ্লাই কৰিব পাৰিব। তাৰপিছত NSDC আৰু NSDC ৰিলেটেড যিখিনি অট'নমাছ ডিপাৰ্টমেণ্ট থাকে সেই সকলোখিনিতে ষ্টেনোগ্ৰাফাৰৰ বাবে পষ্ট খালী হয়, আপোনালোকে তাত এপ্লাই কৰিব পাৰিব। ইয়াৰ উপৰি এইখিনিটো আছিলে চৰকাৰী যিখিনি বিভাগ সেইখিনি, আৰু ইয়াৰ উপৰিও আপোনালোকে প্ৰাইভেটতো এপ্লাই কৰিব পাৰে য'ত ষ্টেনোগ্ৰাফাৰ ডিমাণ্ড থাকে। লগতে ল ফাৰ্মসমূহতো ষ্টেনোগ্ৰাফাৰ বহুত ডিমাণ্ড থাকে, এভৰি ইয়াৰ ভেকেঞ্চি ওলায়। গতিকে আপোনালোকে তাতো এই কোৰ্চটো কৰাৰ পিছত ষ্টেনোগ্ৰাফাৰৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এতিয়া আমি কথা পাতিম যে আমি ক'ত ষ্টেনোগ্ৰাফিৰ কোৰ্চ কৰিব পাৰোঁ। প্ৰথমখন হৈছে NICE নেশ্যনেল ইনষ্টিটিউট অফ কেৰিয়াৰ এডুকেশ্যন ITI, যিখন আছে গুৱাহাটীত। দ্বিতীয়খন হৈছে কামৰূপ কলেজ অফ ভকেশ্যনেল ট্ৰেইনিং, এইখনো গুৱাহাটীতে আছে। ETGR এডুকেশ্যন গুৱাহাটী, ষ্টেনোগ্ৰাফি অৰ শৰ্ট হেণ্ড ইনষ্টিটিউট কোকৰাঝাৰ, IT গ্ল'বেল গ্ৰুপ বেছ ষ্টেনোগ্ৰাফি ইনষ্টিটিউট বঙাইগাঁও, আৰু শেষৰখন হৈছে এম্বিশ্যন ইনষ্টিটিউট শিৱসাগৰ। মই কেইখনমান ইনষ্টিটিউটৰ বিষয়েহে কৈছোঁ, যিখিনি মই চিলেক্ট কৰি লৈছিলোঁ যে ক'ত আপোনালোকে ষ্টেনোগ্ৰাফিৰ এই কোৰ্চটো কৰিব পাৰে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আশা কৰিলোঁ ভিডিঅ'টোৱে আপোনালোকক হেল্প কৰিব। মই যিমানখিনি প্ৰভাইড কৰিব পাৰিছোঁ ইনফৰ্মেশ্যন সিমানখিনি প্ৰভাইড কৰিছোঁ। আৰু এই ভিডিঅ'টো ৰিলেটেড যদি আপোনালোকৰ কিবা কুৱেশ্যনছ থাকে আপোনালোকে মোক তলত কমেণ্ট কৰি জনাব পাৰে। থেংক ইউ।